এইজনীচোন ধিতি, তাই সাজি কাচি ক'ত যায়? তাই যে কপালত সেন্দুৰ লগাইছে, বিয়া হ'ল নেকি তাই? তাই কেতিয়া বিয়া হ'ল? গমকে নাপালোঁ, আমাকো একো গমেই নিদিলে। তাই আহি আছে, তাইকে সুধিব লাগিব। কেতিয়া বিয়া হ'লি? মোক খবৰে নিদিলি যে, বান্ধৱী হৈ এবাৰো নামাতিলি, পাহৰি গ'লি? পাহৰি গ'লি? ৰচোন মোক কথাটো ক'ব দি। মই বিয়া হোৱা নাই নহয়, ক'ত মোক বিয়া হোৱা যেন পালি? নহ'লে শিৰত সেন্দুৰ কিয় লৈছ? শিৰ সেন্দুৰ কিয় জান? আজিকালি দেখা নাই, ডেকা বুঢ়াকে প্ৰায়ভাগ মানুহে চববিলাকে বোৱাৰীহে পচন্দ কৰে। ছোৱালীবিলাকতো আমি এনেইহে নামত আছোঁ। হয়নে? তই নাজানো জানো? হয়নে নহয় তই কচোন? হয় বাৰু। আজিকালিতো ফেচবুকে পৰা ধৰি নিউজে চবতে বোৱাৰী পৰকীয়া প্ৰেমেই। তো সেইকাৰণে ভাবিলে ময়ো বোলো কোনেতো বয়ফ্ৰেণ্ড পটাব পৰা নাই, সেইকাৰণে বোলো ময়ো বোলো এটা বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড পটাবৰ কাৰণে এনেকৈ বোৱাৰী হৈ ল'লে পচন্দো কৰিব পাৰে। সেইকাৰণে এনেকৈ হয়নে? ময়ো তেনেহ'লে আজিৰ পৰা এইটোকে কৰোঁ নেকি? দুইজনী আমি একেলগে মিলি যদি গাঁও ঘূৰি পাই যাম। ভালেই হ'ব। ঘূৰি ফুৰিছোঁ, কাৰণ ঘূৰি ফুৰিলেহে ল'ৰাবিলাকে বুঢ়া এইবিলাক দেখা পাব। তাকে ময়ো এটা বয়ফ্ৰেণ্ড পটাব পৰা নাই Oh নহয় my আজিলৈকে। God. চিংগুলে আছে নহয়। হ'ব দে, ভালেই হ'ব। ভালে হৈছিলে দে। সেইকাৰণে মই সেন্দুৰ লগাই লৈছোঁ, বুজিছ? আৰু তয়ো লগাই থাকিবি হয় নেকি? আজিৰ পৰা ময়ো লগাম তেনেহ'লে। তয়ো লগাবি। আৰু এতিয়া ব'ল আমি যাই গাঁও ঘূৰোঁ ব'ল, তাৰপিছত সেন্দুৰ লগাম। কিন্তু এটা কথা কি মই বুজি নাপাওঁ, বুজিছানে? বোৱাৰী তাতে এনেকুৱা কি আছে য'ত ছোৱালী তাতে নাই? চবেই যে বোৱাৰীকে ভাল পায়, আৰু ছোৱালীৰ পৰাতো এজনী বোৱাৰী হয় ন? হয় বাৰু এইটো, কিন্তু এটা কথা, ল'ৰা মানুহৰ গাত ভুল নাই, সমানে মহিলাৰো ভুল আছে। কাৰণ তাইতো এটা মানে মিছা জীৱনৰ লগত মানে কি সংসাৰ এখনৰ লগত আহি মিছা খেলি আছে ন, অভিনয় কৰি আছে। তাইতো সেইবিলাক কৰিব নালাগে, আৰু চেম একেই পুৰুষ তেনেদৰে মানে থকাটো ভাল নহয়। আৰু বাদ দিয়া, কাৰণ আমিতো কৈ কি হ'ব, যাৰ মাথাত নোসোমাই তেখেতে নোসোমাই, সেইটো কৰি লাভ নাই। সেইকাৰণে ব'লা ঘৰলৈ যাওঁ। আমি ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য হৈছে আজিকালি এই পৰকীয়া প্ৰেমটোৰ ওপৰতে বনোৱা গৈছে, কাৰণ যিহেতু আজিকালি বহুতো মহিলাই পুৰুষৰ লগত মানে এইবিলাক পৰকীয়া প্ৰেমত মানে এইবিলাক লিপ্ত হৈ থাকে যিহেতু, সেইবাবে। আৰু মই পুৰুষসকলকো এটা কথা ক'ব বিচাৰোঁ, এই পৃথিৱী কি ছোৱালী অকাল আছে নেকি? ছোৱালীটো আছেই ন, তো ছোৱালী ভাল পাব লাগে, বোৱাৰী কেতিয়াও মানে এইবিলাকত ভাল পাব নালাগে। কাৰণ মিছাতে বেলেগ এজন সোমাই, 3 নম্বৰ এজন সোমাই বেলেগৰ সংসাৰো মানে এনেকৈ বেয়া কৰিব নালাগে। যিকেইজনে মানে পুৰুষে বা মহিলাই হওক, যিকেইজনে মানে আন এজন পুৰুষক বা মহিলাক ভাল পাব পাৰে, তেওঁ আকৌ বেলেগ এজনীক ভাল পাব পাৰিব। তো সেইকাৰণে এইবিলাক কৰি লাভ নাই, এইবিলাক দুদিনীয়া প্ৰেম কৰি লাভ নাই, নিজৰ ফালে সুখী হ'ব পাৰি। নিজৰ এটা সংসাৰৰ চিৰ জীৱনৰ কাৰণে কৰিম বুলি আহিছা, যিহেতু নিজৰ মানে হাজবেণ্ডকো মানে মিছা এখন সংসাৰত বান্ধি থোৱা নিচিনা হৈ আছে। আৰু যিকেইজনেও মানে ভাল পাই আছে, যিকেইজন পুৰুষে, সেইকেইজনে কেতিয়াও আপোনালোকক নেনিয়ে, এইটোও সঁচা কথা। এইটো মানে হ'ব পাৰে অপ্ৰিয়, কিন্তু এইটো সঁচা কথা, কাৰণ কেতিয়াও নেনিয়ে। জাষ্ট মানে প্ৰয়োজনৰ কাৰণে ব্যৱহাৰ কৰি আছে, তো তাতে মানে ভুল নাযাব। আৰু এইটো হয় মানে নিজৰ সন্তানো জন্ম দিয়ে, কাৰণ যদি দায়িত্ব ল'ব নোৱাৰে তেনেহ'লে সন্তানৰ প্ৰতিও হেৰি কৰিব নালাগে। আৰু সন্তানক মাৰিও পেলাই, সেইটোতো এজনী নিজৰ মাক হৈছে, তাতে এইবিলাক কৰাটো মানে উচিত নহয়। আৰু নিজেও এবাৰ ভাবি চাব, কাৰণ সেইজন মানুহে আপোনাক নিব জানো, যিজনৰ কাৰণে আপুনি এইবিলাক কৰি আছে? কেতিয়াও নেনিয়ে। আৰু নিজৰ হাজবেণ্ডকো মানে মিছা এটা প্ৰবোধন দি আছে, তাৰ উপৰি আপোনালোকৰ কাজিয়া হ'ব, মাৰপিট হ'ব, তো সেইবিলাক কেতিয়াও কৰিব নালাগে। আৰু চেম পুৰুষবিলাককো মই এইটো কথা ক'ব বিচাৰোঁ, কাৰণ নিজৰজনীৰ লগত সুখী হ'ব লাগে, আনিছে যিহেতু মানে গোটেই জীৱনৰ লগত থাকিম বুলি, তো সেইকাৰণে নিজৰ লগতে সুখী হ'ব লাগে, সেইটোৱে আৰু। তো মানে এটা কথা কওঁ, বেয়া পালেও পাব পাৰে, কাৰণ সঁচা কথা কৈছোঁ। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।